হেল্ল' এভৰিৱান, মই আজি বনাব লৈছোঁ কঁঠালৰ আচাৰ। ফাৰ্ষ্টতে মই কঁঠালত অকণমান মিঠাতেল দি দিছোঁ। তাৰপাছত চুৰি এখনে কাটি ল'লোঁ আৰু কাটি হোৱাৰ পাছত মই ধুনীয়াকৈ ধুই ল'লোঁ। আঠাখিনি কমকৈ লাগিবৰ কাৰণে মই অকণমান মিঠাতেল দি লৈছিলোঁ আৰু ধোৱা হৈ গৈছে। তাৰপাছত মই চিটি মাৰিবৰ কাৰণে প্ৰেছাৰতে দি দিলোঁ আৰু তাতে পানী অকণমান দিছোঁ, যিহেতু পানী দিব লাগিব। অকণমান নিমখো দিলোঁ। নিমখখিনি দিওঁতে দেখাব নোৱাৰিলোঁ, কেমেৰাটো অফ হৈ গ'ল। আৰু তাৰপিছত মই 3-4মান চিটি মাৰিবৰ কাৰণে প্ৰেছাৰত দি দিলোঁ আৰু চিটি মৰাৰ পাছত এইখিনি দেখিছেনে এনেকুৱা হ'ল। আৰু তাৰপাছত মই কালাৰৰ কাৰণে ৰেড চিলি দিলোঁ, হালধি দিলোঁ আৰু অকণমান লাহে লাহে চুইছোঁ, যিহেতু গৰম হৈ আছে। লগে লগে মই সানি দিছোঁ ন। আৰু চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, পূৰা গুড়া হৈ গৈছে। আৰু তাতে কুমলীয়া কঁঠাল যে, আৰু আচলতে কুমলীয়া কঁঠালৰহে আচাৰ খায়। আৰু গুটিবিলাক হ'বই পোৱা নাই, দেখিছেনে? দেখিবলৈ ভাল লাগিছে। ওপৰে ওপৰে মই এনেকৈ চুই দিছোঁ, কিন্তু বৰ গৰম হৈ আছে। তাতে ৰ'দো দি আছে, ৰেড চিলিটো অকণমান পুৰে ন। আৰু এয়া সানা হৈ গৈছে আৰু যেতিয়া ঠাণ্ডা হ'ব মই ভালকৈ সানি দিম। এতিয়া মই ভালকৈ সানি দিছোঁ আৰু এইখিনি এইফালে মই মছলা ৰেডি কৰি লৈছোঁ। আৰু মছলা ৰেডি কৰিলোঁ, এইফালে তেল ৰেডি কৰিলোঁ। মছলাখিনি অকণমান মই এতিয়া পেষ্ট কৰি ল'ম আৰু পেষ্ট কৰি লোৱা মছলাখিনি কঁঠালখিনি দি দিলোঁ। ৰেড চিলি আগতে দিয়া আছিলে যে, সেইকাৰণে কমকৈ শুকান জলকীয়া কেইটামানো দি দিলোঁ। বেছিকৈ জ্বলা হ'লে খাব নোৱাৰিব যে। আৰু দিয়াৰ পাছত এইখিনি মই ভালকৈ সানি দিলোঁ, যাতে মছলাখিনি কঁঠালবিলাকৰ গাত চবতে লাগে আৰু তেতিয়াহে খাই ভাল লাগিব। আৰু এইখিনি মোৰ সানা হৈ গৈছে। এইখিনি মোৰ সনা হৈ গ'ল, মছলাখিনি চবৰে গাত লাগিলে। আৰু এতিয়া মই দি দিম তেলখিনি গৰম হৈ গৈছে। আৰু তেলখিনি দেখিছে যে, তেলখিনি খাটি সৰিয়হ তেল কিন্তু দেই। আৰু ফেন ওলাইছে দেখিছেনে? এনেকুৱা নাকত ধৰিছে নহয় যেতিয়া মই তেলখিনি বাকি দিছিলোঁ। আৰু এই ভিডিঅ'টো যে এডিট কৰিছোঁ এতিয়া, কিন্তু মই আচাৰটো খোৱাৰ পাছতহে এডিট কৰিছোঁ। আৰু খাবলৈ ইমানেই টেষ্টি হৈছিলে নহয় কঁঠালৰ আচাৰটো। আপোনালোকে কঁঠালৰ আচাৰ এনেকৈ খোৱা নাই যদি এবাৰ ট্ৰাই কৰিবচোন, খাবলৈ বিৰাট ভাল লাগে। চব্জিটো খাবলৈ যেনেকুৱা টেষ্টি নহয়, আচাৰটো খাবলৈ তাতকৈ বেছি টেষ্টি। আজিলৈ আহিছোঁ, বাই বাই।